চেতন হৰিকা তই জানই তই মোৰ ভাল বন্ধু এই তোন এইবিলাক ওচৰলৈ কাইলৈ আমি দিনত নহয় দেই ৰাতি 7 বজাত আমি ধনিয়ামুখ পলিংকলৈ লগ খাম দেই আৰু ধনিয়ামুখ পলিংকলৈ তই আহিবি যাব লাগিব কথা আছে কি কথা মানে আমি কাম এটা কৰিম এতিয়া বল এতিয়া আৰু এই পেকু ছিঙি ল তই বহি ল চাবি এই বল এতিয়া তেল ওলাইছে দেই এই মানৱী দেহা কিন্দিনা এই মূৰ্খটোক মাতিলোঁ হয় ই যদি কেনেবাকৈ এইডাল এইখন কি পিন্ধে তোৰ জানা দেখোন মোৰ অকল দুটা হ'ব দে হ'ব এনেকৈ চলি যাব ভালকৈ পিন্ধি লওক ভালকৈ পিন্ধি লওক কাপোৰ দিছে হ'ব দে ক'ত যাবি ক'লৈ যাবি মানে এতিয়া আমি চুৰ কৰিবলৈ যাম চুৰ কৰিবলৈ যাম চুৰ কৰিবি হৰিকাই মই নাযাওঁ নেকি ঠিক নহ'লে হ'ব নহয় বল এতিয়া এইডাল থাকি আহিলে থাকি আহিল হৰিকাই হৰিকাই মোৰ কিবা বুকুখন ধপধপাব লাগিছে ঐ এই কিবা অঘটন ঘটিব যেন পাইছো আজি শনিবাৰ নেকি মনে চাক এইডাল তই যে ইমান ভয় তোৰ কেনেকৈ হ'ব এইটো আমাৰ অপাৰেশ্যন নাইট শ্ব' আজি ধনিয়ামৰ ঘৰৰ পৰা টকা নহ'লেও ভঁৰালৰ পৰা অন্ততঃ ধান এপাচি নিবই লাগিব বল এতিয়া কিন্তু হৰিকাই
কিন্তু সিটো বৰ ডেকা চেঙিলে কুকুৰ এটা পোহে নহয় সি যদি হাৰ পায় ঐ এইটো দেখিছ ইয়াৰ দুখনমান খুৱাই দিলে কুকুৰেও নেগুৰ পেলাই বহিব এতিয়া বল আগবাঢ়ো ঐ বল 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 হৰিকাই ঐ ঐ কুকুৰজনীয়ে কিবা কয় যদি এতিয়া ইডাল ইমান ভয় নকৰিবিচোন মৰিলোহে আজি মই হৰিকাই ঐ এতিয়া মনে মনে থাক হৰিকাই হৰিকাই ঐ কি কৈছ তই এখন কেলে বন্ধ কৰিছ আমি এতিয়া চুৰ কৰিবলৈ যাওঁ মেলি থৈ যাওঁ নেকি নালাগে পিছত বন্ধ কৰিবি এইডাল পিছত বন্ধ কৰিবি দেচোন এইটো কি খাওঁ খাওঁ কৰি থাক দে না হৰিকাই মোৰ দেখোন হাগিবহে লাগিছে ঐ ঐ এইডাল এফালে কি ক এতিয়া বল ভঁৰাললৈ যাওঁ এতিয়া আমাৰ অপাৰেশ্যন ভঁৰালতহে হ'ব এইটো বল এতিয়া এইডাল সেইফালে নহয় এইটো মনে মনে থাক
হয়তোন তই টৰ্চটো চিধাকে মাৰিব নোৱাৰ নেকি মই চিধাকে মাৰি আছিলো বেকা হৈ গৈছে আকৌ হয়তোন তই মাত্ৰ টৰ্চ দেখা আৰু এই গৃহস্থ পিনে কাণ পাত হ'ব হ'ব হৰিকা খোলাই আছে দেখোন কি কোনো হৰিকাই ঐ এপিনা হৰিকা এয়া কি কৰিলি এই শব্দটো চাগে তাৰ শহুৱেকক ঘৰ লাগি গ'ল দে টৰ্চটো দে কৃষ্ণ 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 ঐতোন ঐ ইয়া কি হা ঐ ইয়াত দেখোন ধান নাই খেয়াত দম এসোপাই আছে হেল্ল' ধনিয়াম দেখোন আমাতকৈ ডাঙৰ চোৰ ই হাৰামীয়ে ভঁৰালটো দেখুৱাইহে সাজি থৈছে কৃষ্ণ কৃষ্ণ মনটো মনটো উঠচোন উঠ এই বাহিৰত কিবা ধমধমাই আছে মানুহেই নে গৰুৱে নে আই ঐ কৃষ্ণ কৃষ্ণ উঠ উঠ এই ৰাতিখন কিনো সোমাই সেই বাৰীখনত এই গাধৰটো মৰাটো উঠাই থাকিলেও নুঠে নহয় ইয়াৰ পৰা আৰু শান্তি নাই আৰু ঐতোন চব শেষ জপিয়াই আহি এতিয়া পলাই ইয়াৰ পৰা নহ'লে ধৰা পৰিবি এতিয়া পলা পটাপট পলা কোন সেইটো কোন ৰচোন ৰ কোন কোন হৰিকা মোৰ দেখোন লুঙিখন থাকি আহিলে হেৰ' তোৰ লুঙি মায়ে হেৰ' জীৱনটো বচা পুলিচ আহিলে তোৰ সেই জেলত লুঙি বদলি দাণ্ডাহে দিব হ'লেও হৰিকাই এই লুঙিখন নতুন আৰু দামীও আছিলেও ধেত তেৰিকা সেই লুঙিখনৰ কথা বাদ দেচোন আহ কালি দেখা যাব বল এতিয়া তোৰ লুঙি এতিয়া বল কাইলৈ 9টা বজাত দেখা যাব মই দেখি থাকিম এতিয়া বল Operation
vibration like sword.